নমস্কাৰ, এই ভিডিঅ'টো চাই থকা প্ৰতিজন ব্যক্তিকে মই মোৰ চেনেল লেচন উইথ কুন্তললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে এই ভিডিঅ'টোত মই 10টা ইণ্টাৰেষ্টিং ফেক্টছ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা বহুতো নজনা কথা জানিবলৈ পাৰিব। যদি ভিডিঅ'টো চাই কিছু নজনা কথা জানিবলৈ পাৰে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটি দবাই দিব, যাতে মই এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' আপলোড কৰিলে আপোনালোকে লগে লগে নটিফিকেশ্যন পাই যায়। লগতে ভিডিঅ'টো লাইক কৰিব আৰু কিবা যদি ক'ব লগা আছে কমেণ্ট কৰি জনাব, আৰু লগতে ভিডিঅ'টো নিজৰ লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, কোন দেশে এটা বছৰত দুবাৰ নৱবৰ্ষ দিৱস পালন কৰে, মানে নিউ ইয়েৰ পালন কৰে দুবাৰ? আৰু ইয়াৰ উত্তৰটো হৈছে ৰাছিয়া। ৰাছিয়াই এটা বছৰত দুইবাৰ নৱবৰ্ষ দিৱস পালন কৰে। প্ৰথমবাৰ পৃথিৱীৰ সকলো মানুহৰ সৈতে একেলগে 1 জানুৱাৰী তাৰিখে পালন কৰে, আৰু ছেকেণ্ডবাৰ 14 জানুৱাৰী তাৰিখে পালন কৰে। এই 14 জানুৱাৰীটো তেওঁলোকৰ নিজৰ কেলেণ্ডাৰ মতে পালন কৰে। এতিয়া আহক আমি 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে, সাধাৰণতে কোনবোৰ মেকুৰী ক'লা হয়? আৰু ইয়াৰ উত্তৰটো হৈছে নীলা চকু থকা বগা মেকুৰী। বৈজ্ঞানিকসকলে গৱেষণা কৰি পাইছে যে 60% নীলা চকু থকা বগা মেকুৰীবিলাক ক'লা হয়। এতিয়া আহক আমি 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 3 নম্বৰ প্ৰশ্নটো হৈছে, এটা ভাৱেল থকা আটাইতকৈ দীঘল ইংৰাজী শব্দটো কি? আৰু ইয়াৰ উত্তৰটো হৈছে ষ্ট্ৰেঞ্জ। এই শব্দটোত মাত্ৰ এটা ভাৱেল আছে, যিটো আপোনালোকে দেখি পাইছে ই হয়, আৰু এইটো এটা ভাৱেল থকা আটাইতকৈ দীঘল ইংৰাজী শব্দ হয়। এতিয়া আহক আমি 4 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 4 নম্বৰ প্ৰশ্নটো হৈছে, কোন দেশৰ ৰাষ্ট্ৰীয় সংগীতত এটাও শব্দ নাই? আৰু ইয়াৰ উত্তৰটো হৈছে স্পেইন। স্পেইন দেশৰ ৰাষ্ট্ৰীয় সংগীতত এটাও শব্দ নাই। এতিয়া আহক আমি 5 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 5 নম্বৰ প্ৰশ্নটো হৈছে, আইফেল টাৱাৰত কিমানটা ৰিপিট গজাল আছে? ৰিপিট গজালক ইংৰাজীত ৰিভেট বুলি কোৱা হয়। যদি আপোনালোকে ৰিপিট গজাল বা ৰিভেট চিনি নাপায় তেনেহ'লে এইখন ফটো চালে আপোনালোকে নিশ্চয় চিনি পাব। আৰু এই ৰিভেট বা ৰিপিট গজাল আইফেল টাৱাৰত 25 লাখটা আছে। এতিয়া আহক আমি 6 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 6 নম্বৰ প্ৰশ্নটো হৈছে, এগৰাকী মহিলাই জীৱনকালত গড় কিমান লিপষ্টিক ব্যৱহাৰ কৰে? আৰু ইয়াৰ উত্তৰটো হৈছে 2.7 কেজি। এই যিটো ডাটা দিছে, যিটো এনচাৰ দিছে, সেই এনচাৰটো আমাৰ অসমৰ মহিলা বা আমাৰ ভাৰতৰ মহিলাৰ ওপৰত নিৰ্ভৰ কৰি দিয়া নাই। গোটেই পৃথিৱীত যিমান মহিলা আছে তেওঁলোকে গোটেই মিলি ব্যৱহাৰ কৰা সংখ্যাটোৰ এটা গড় উলিয়াই এই উত্তৰটো দিছে। হয়তো কিছুমানে কম ইউজ কৰে বা কিছুমানে বেছিকৈ ইউজ কৰিব পাৰে। এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 7 নম্বৰ প্ৰশ্নটো হৈছে, ইংৰাজীৰ আটাইতকৈ পুৰণি শব্দটো কি? আৰু ইয়াৰ উত্তৰটো হৈছে টাউন, যিটো শব্দ আপোনালোকে সকলোৱে শুনিছে বা জানে। এই টাউন শব্দটো ইংৰাজীৰ আটাইতকৈ পুৰণি শব্দ হয়। এতিয়া আমি 8 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 8 নম্বৰ প্ৰশ্নটো হৈছে, কোন মহাদেশত এখনো মৰুভূমি নাই? আৰু ইয়াৰ উত্তৰটো হৈছে ইউৰোপ। ইউৰোপ মহাদেশত এখনো মৰুভূমি নাই। এতিয়া আমি 9 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 9 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ দেহৰ আটাইতকৈ টান পদাৰ্থটো কি? আৰু ইয়াৰ উত্তৰটো হৈছে দাঁতৰ এনামেল। দাঁতৰ এনামেল মানুহৰ দেহৰ আটাইতকৈ টান পদাৰ্থ হয়। এতিয়া আমি 10 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 10 নম্বৰ প্ৰশ্ন, যিটো লাষ্ট প্ৰশ্ন হয়, সেইটো হৈছে, পৃথিৱীৰ কোন দেশে আটাইতকৈ বেছি কফি ব্যৱহাৰ কৰে? আৰু ইয়াৰ উত্তৰটো হৈছে ব্ৰাজিল। ব্ৰাজিল দেশে আটাইতকৈ বেছি কফি ব্যৱহাৰ কৰে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু কিবা নজনা কথা শিকিব পাৰিলে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটি বজাই থ'ব, যাতে মই এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' আনিলে আপোনালোকে লগে লগে নটিফিকেশ্যন পাই যায়। লগতে ভিডিঅ'টো লাইক কৰিব, আৰু যদি কিবা ক'ব লগা আছে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো নিজৰ লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।